এয়া অপুহত ওলাইছে যাত্ৰা। আচলতে কিহৰ যাত্ৰা সকলোখিনি ক'ম মই লাহে ধীৰে। আচলতে সপোন পূৰা হ'বলৈ গৈ আছে আৰু অপুৰ বিশেষকৈ। আৰু মই যোৱা নাছিলোঁ যিহেতু, আৰু অপুৱে ভিডিঅ' কৰি আনিছিলে, তাতে মই ভিডিঅ'খন আচলতে ধৰি ৰাখিব কৈছিলোঁ, যিহেতু এইবোৰ এটা এটা স্মৃতি, সেইকাৰণে ধৰি ৰাখিব ক'লোঁ। আৰু এয়া অপুৱে ধৰি ৰাখিলে যিমানখিনি পাৰে আচলতে। আৰু আপোনালোকে নিশ্চয় চাগে ভাবিছে মানে মই কি ভিডিঅ' দিব বিচাৰিছোঁ। হয়, ঠিকেই ভাবিছে, এয়া ডিলাৰৰ ভিডিঅ'। আৰু আমাৰ নতুন আলহী আহিব ওলাইছে ঘৰত, তো বহুত সুখী আৰু, কাৰণ অপুৰ বিশেষকৈ বিৰাট সপোন আছিল। এইখনেই হৈছে আমাৰ গাড়ী। কেনেকুৱা লাগিছে জনাব। যেনেকুৱাই নহওক, সৰু ডাঙৰলৈ কোনো কথা নাই, আচলতে যাৰ যিমানটো শক্তি সিমানটোহে আচলতে কৰাটো দৰকাৰ। আৰু অপুৰ ইমানটোৱে সাৰ্থক আচলতে, সেইকাৰণে ইমানকণ কৰিব পাৰিছে। আমি ইমানখিনিতে সুখী, কাৰণ সি বহুত কষ্টত আচলতে বহুতখিনি কৰিব লগা হৈছে। সেইকাৰণে আজি বহুত নিজকে সুখী অনুভৱ কৰিছোঁ। বিশেষকৈ মা দেউতা ঘৰৰ সকলো বহুত বেছি সুখী হৈছে, তাকে ভাল লাগিছে। মা দেউতাক যে অকণমান আনন্দ দিব পাৰিছে সি নিজে কিবা এটা কৰি, সেইখিনি আমাৰ কাৰণে বহুত সুখ আচলতে। আৰু এইফালে কাম চলি আছে কাগজ পত্ৰৰ। মই বিশেষ যিহেতু ইমান মই ওচৰত নাছিলোঁ, মই নাজানো। আৰু অপুৱে যিহেতু ভিডিঅ' কৰি আনিছে, সি ভিডিঅ'ত আচলতে কথা ক'বলৈ বিৰাট লাজ কৰে, আপোনালোকেতো জানেই। মই সেইকাৰণে ক'লোঁ ভিডিঅ'কণ কৰি আনিবলৈ, আৰু লগতে ভইচটো ময়ে দি দিলোঁ এতিয়া। আৰু এতিয়া চাইনৰ কাম চলি আছে, আৰু যিহেতু অপু ঘৰত থাকিব নোৱাৰে, তাৰ ছুটি বহুত কম থাকে, সেইকাৰণে ভাইটিয়ে গোটেই চাইন টাইন কৰি আছে। আৰু এতিয়া লগত দেউতাও হৈছে, আৰু এয়া আৰু কাম চলি আছে, আপোনালোকক দেখুৱাই থাকিম। আৰু আপোনালোকে এবাৰ কমেণ্ট কৰি জনাব যে আপোনালোকৰ গাড়ীখন কেনেকুৱা লাগিছে। আৰু আমাৰতো বহুত ভাল লাগিছে, আৰু আপোনালোকেও জনাব কেনেকুৱা লাগিছে, তেতিয়া আমাৰো ভাল লাগিব, নহয় জানো? তেন্তে চাই থাককচোন বাৰু, আৰুনো কি কি কৰিলে অপুহঁতে তাত গৈ। এয়া গাড়ী এতিয়া উলিয়াবলৈ টাইম হৈ গৈছে, আৰু এতিয়া গাড়ীখন আমাৰ হাতত আহি পৰিছেহি। আৰু ইমান সুখী যেন লাগিছে নহয়, সঁচাকৈ আজি বহুত বেছি সুখী লাগিছে। তো ইমানেই আৰু, ভিডিঅ' চাই থাকক তেন্তে। এতিয়া গাড়ীখন লৈ আহি আছে। এয়া অথনি ডিলাৰত দেখিছিলে, এতিয়া আমাৰ ঘৰৰ একে চোতালত দেখিছে গাড়ীখন। সঁচাকৈ বিৰাট ভাল লাগিছে গাড়ীখন সোমাই অহাৰ লগে লগে। আৰু আলহী দেখিছে নাই, ঘৰ একদম ভৰি আছে আজি আমাৰ আবেলিৰ পৰা। ইমান যে ভাল লাগিছে নহয়, আচলতে আপোন মানুহবিলাক এনেকৈ ভাল দিনত ভাল সময়ত যদি থিয় দিয়ে, সঁচাকৈ বিৰাট সুখী যেন লাগে, নহয়নে বাৰু? এয়া আচলতে অপুক বহুত মৰম কৰে মাহীহঁতে, তাক ডাঙৰ দীঘল কৰা। আৰু মাহীহঁত আজি ভাল দিনত আচলতে আহিছে, আৰু আমি এবাৰো কোৱা নাছিলোঁ অহাৰ কথা, কিন্তু নিজেই আহিছে মনৰ পৰা। তো সঁচাকৈ বিৰাট ভাল লাগিছে, বহুত বহুত মানে একদম মানে থেংক ইউ দিছোঁ। আৰু মাহীয়ে আৰু মায়ে এতিয়া গাড়ীখন যিহেতু ভালদৰে আদৰিব লাগিব, এতিয়া মা আগবাঢ়ি গৈছে বাৰু। ভালকৈ পোহৰ দিব পৰা নাই, বেয়া নাপাব, কাৰণ খুব লৰালৰি হৈ আছিলে, মই বিৰাট ব্যস্ত হৈ আছিলোঁ, মই একদম ভিডিঅ' কৰিব পৰা নাছিলোঁ। যিমানখিনি পাৰোঁ সেনেকৈ ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে মায়ে এতিয়া গাড়ীখনক অকণমান কিবা এটা পূজা কৰি আছে। আমি বাৰু মন্দিৰত গৈ আকৌ পূজা দিব লাগিব ভালদৰে, কিন্তু ঘৰত অহাৰ পিছত যিখিনি নিয়ম হয় সেইখিনিকে কৰিবলৈ অকণমান চেষ্টা কৰিছোঁ। আৰু এয়া আৰু গুৱাহাটীৰ পৰা মামাহঁতো আহিছিলে আজি, মামীহঁত, আৰু আমাৰ ঘৰত ভাল দিনতে আজি আহিলে, সঁচাকৈ ভাল লাগিলে। আৰু পংকজ আৰু আমাৰ বাবদাহঁতকো বহুত বহুত ধন্যবাদ দিছোঁ ভিডিঅ'ৰ যোগেৰে। বহুতখিনি হেল্প কৰিছে আচলতে, নিজক ক্ষতি কৰিয়ে আজি আমাক সময়কণ দিছে, বহুত বহুত ধন্যবাদ দিছোঁ সিহঁতকো। আৰু এতিয়া গাড়ীখন আদৰিছে, আৰু লগতে ময়ো অকণমান আৰু কিবা এটা নিয়ম কৰি দিছোঁ আৰু কাষতে থিয় হৈ, কাৰণ মাহঁতে যিহেতু কৰিছে। আৰু ইমানেই আৰু, চাই থাককচোন বাৰু। ভিডিঅ' কৰি আছা? তুমি কৰিছা নাই? আলু চালু মৰি যাব ভিডিঅ' কৰোঁতে। হা? আলু চালু মৰি যাব এইফালে ভিডিঅ' কৰোঁতে। আলু মৰিলে গামোচাখন দিলে? দিলে, গামোচা বান্ধি দিছোঁ আগফালে। ঘৰৰ পৰা এখন নহয় গামোচা। গামোচাখন বান্ধিব লাগে, দৰ্জাখন
ইয়াত ছটিয়ালে হ'ল আৰু এনে ঘূৰা ভিতৰত দৰ্জা খুলিব ঘূৰাই দিয়ক এই বাহিৰে এনেকুৱাত খুচি থ'লে হ'ল দিব উলিয়াই দিব এই তুলসী গছৰ ওচৰত দুটা থৈ দিয়া গাড়ীত চবে ডুব ইয়াত ধূপে হ'ব চবে ঘূৰা এতিয়া আহিব দে ভিতৰলৈ গোটেই মই চাহ বনাওগে ঘূৰাই পেলাই কভাৰ আনিব নহ'ল নহয় লগাই আনিবি বেছি দাম লয় চব দাম বেছি এই বাহিৰত লগাই এইকেইডালে ডিলাৰ লগাই চালো বলো আচলতে সিহঁত নহাৰ আগতে ৰেডি কৰি কেনেকৈনো থৈছিল সেইখিনিয়ে ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু সম্পূৰ্ণকৈ আচলতে ভিডিঅ' কৰিব নহ'ল জানেনে ইমান আলহী আছিলে আজি মোৰ মানে ওচৰত মানে একদম ভিডিঅ' কেনেকৈনো কেমেৰাটো লৈ ভিডিঅ' কৰি থাকোঁ সেইকাৰণে এনেকৈ নতুন নতুন কাঁহৰ কাঁহী আৰু ঘটি লগত গামোচা নতুন এখন আৰু লগতে ধূপ চাকি এইবোৰ আৰু কিছুমান বস্তু যোগাৰ কৰিব লাগিব নাজানো আৰু সোণৰূপ এনেকৈ পানী ছটিয়াব লাগিব বুলিও কৈছিলে নতুন গাড়ীখন অহাৰ পিছত সেইকাৰণে মায়ে ৰেডি কৰি আছিল তাকে পিছত আচলতে মই আকৌ ভিডিঅ'টো এড কৰিব লগা হ'ল এয়া প্ৰসাদ অকণমানো দিব শৰাই এখন যিহেতু সন্ধিয়াই হৈ গ'ল এতিয়া দিব আৰু লাহেকৈ দেউতা অহাৰ পিছতহে দেউতাই কামখিনি কৰিব মাত্ৰ মায়ে ৰেডি কৰিহে থৈছে আৰু এইফালে প্ৰসাদ ৰেডিয়ে হৈ গ'ল প্ৰসাদ এয়া আমি খালোঁ আৰু লগতে আলহী যিহেতু আছেই আৰু মামীহঁত আহিছে গুৱাহাটীৰ পৰা মামাহঁত মাহী আইতা সকলো আহিছে ইমান ভাল লাগিছে নহয় মনটো আৰু এয়া চাহ দিব লৈছিলোঁ মই মিঠাই আৰু ঘৰত যিখিনি বনাইছিলোঁ বিহু বুলি সেয়াও দি দিছিলোঁ যিহেতু মামীহঁত আৰু বহু দিনৰ মূৰত আহিছে মই বাৰু প্ৰথম লগ পাইছোঁ বিয়াৰ পিছত এতিয়া খানা এটাও মানে খাম আৰু আমি ঘৰতে বুলি এইফালে আছিলে খাহী মাংস লৰালৰিকৈ বনাইছোঁ ভিডিঅ' মানে একদম কৰিব পৰা নাছিলোঁ যি পাৰিছোঁ তাকে দেখুৱাইছোঁ ইমান আঁতিগুৰি মাৰি ভিডিঅ' মই কৰিবও পৰা নাই আচলতে যেনেকৈ পাইছোঁ তেনেকৈ পাহৰি গৈছোঁ কেমেৰা কেতিয়াবা অনেই নাই কৰা এনেকুৱা হৈছে এইফালে ভাইটি পুৰণা ঘৰলৈ যায় বাই বাই দি থৈ গৈছে আৰু এইফালে ভাজি চাটনি দালি এনেকৈ বনাইছিলোঁ আৰু এইফালে এয়া ভাত দিছোঁ আৰু সকলোকে এয়া দাদাহঁতক ভাইটিহঁতক আইতা ভণ্টি ভাইটি সকলোকে এনেকৈ ভাত দিলোঁ আৰু এয়া এটা বেটছ খাইছে আৰু নেক্সট বেটছ আকৌ খাব লাগিব আমি পূৰা লেকচাৰ মাৰিছোঁ আৰু আপোনালোকেও চাওক আৰু আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু সকলোৱে আশীৰ্বাদ কৰি থাকিব যাতে আমাৰ আহি থকা দিনবোৰ ভালে ভালে যায় বাই বাই